Now check whether it is recorded in between or not. Namaskar. আমি আকৌ আহিছো মই ৱাসিম হক ৰিয়ানৰ লগত এটো আছে এমএনএমৰ টয় এটা আছে আজি আমি কি কম বাৰু আজি 15 সেপ্টেম্বৰ আনন্দ আজি আমি অলপমান নক্ষত্ৰৰ কথা কম বা ষ্টাৰ্ছ নক্ষত্ৰ বা ষ্টাৰ্ছৰ কথা কম কিয়নো কম কিছুদিনৰ আগতে এপ্ৰিল মে মানত নাজানো তোমালোকে নিউজত দেখিছিলা নে নাই দেখা এটা বহুত ডাঙৰ এটা আৱিষ্কাৰ হৈছিল আৱিষ্কাৰ বুলি নকওঁ আৱিষ্কাৰেই এটা ব্ল্যাক হোল বুলি এটা বস্তু আছে তোমালোকে শুনিছা নে নাজানো আমি যে ব্ল্যাক হোলৰ কথা কম আৰু ব্ল্যাক হোলৰ এখন ফটো তুলিছিলে এপ্ৰিলত এটা বহুত বিজ্ঞানৰ কাৰণে মহাকাশ বিজ্ঞানৰ কাৰণে বা বিজ্ঞানৰ কাৰণে এটা বহুত ডাঙৰ কথা ব্ল্যাক হোলৰ ফটো তোলা সেইকাৰণে আজি আমি কম কিছু নক্ষত্ৰৰ কথা নক্ষত্ৰবোৰৰ জীৱন কাহিনী কেনেকৈ নক্ষত্ৰৰ জন্ম হয় নক্ষত্ৰৰ ধ্বংস হয় star is born how it being destroyed die তাৰপিছত কেনেকৈ ব্ল্যাক হোলবোৰ ফৰ্ম হয় ব্ল্যাক হোলটো কি কেনেকৈ আৰু ব্ল্যাক হোলটো বহুত বহুত ধৰণৰ তাৰ বিষয়ে অলপমান কম আৰু যদি সময় থাকে আৰু এটা কথা কম কিছুদিনৰ আগতে লাষ্ট সপ্তাহত পিছৰ সপ্তাহত আমাৰ সৌৰজগতত নহয় আমি যেনেকৈ আমি জানো আমাৰ সৌৰজগত সূৰ্য আছে আৰু সূৰ্যৰ চাৰিওফালে 8টা গ্ৰহ ঘূৰি আছে এখন আমাৰ সৌৰজগত বেলেগ এখন সৌৰজগত বেলেগ এটা নক্ষত্ৰৰ চাৰিওফালে বেলেগ কিছুমান গ্ৰহ তাৰ গ্ৰহত এটা আমাৰ পৃথিৱীৰ নিচিনা গ্ৰহ পাইছে য'ত বায়ুমণ্ডলত পানী পাইছে মেঘ বা পানী পাইছে তাৰমানে তাত হয়তো আমাৰ নিচিনা কোনো জীৱ থাকিব পাৰে গতিকে এই দুটা ঘটনাৰ ওপৰত আজি আমি এইবোৰ কথাবোৰ কম এটা হ'ল ব্ল্যাক হোলৰ কেনেকৈ ফটোখন হ'ল ব্ল্যাক হোলটো কি নক্ষত্ৰৰ জীৱন কাহিনী কেনেকৈ নক্ষত্ৰৰ জন্ম হয় মৃত্যু হয় আৰু যদি অলপ সময় থাকে তেতিয়াহ'লে আমি সেই নতুন যে গ্ৰহটো আৱিষ্কাৰ যে কৰিছে তাত চাৰিওফালে যে মেঘ আছে সেই মেঘৰ কথা কম ঠিক আছে তে নক্ষত্ৰটো কি আমাৰ সূৰ্যটো এটা নক্ষত্ৰবোৰ সাধাৰণতে কিহৰ নক্ষত্ৰবোৰ গেছৰ এটা বহুত ডাঙৰ গেছেৰে সৃষ্টি হয় আমি সূৰ্যটোৰ কথা কৈছো এনেকুৱা গেছ ঢেৰ গেছ সাধাৰণতে হাইড্ৰোজেন গেছ জানা নহয় বায়ুমণ্ডলত থাকে হাইড্ৰোজেন গেছ এটা বিৰাট এটা হাইড্ৰোজেন গেছৰ মণ্ডল আৰু তাৰ ইমানেই ডাঙৰ আৰু তাৰ মধ্যাকৰ্ষণ শক্তি থাকে মধ্যাকৰ্ষণ শক্তিৰ কাৰণে গেছবোৰ ভিতৰলৈ এনেকৈ সোমাই আহে মধ্যাকৰ্ষণ শক্তিয়ে তোমালোকে জানা বা গ্ৰেভিটিয়ে বস্তুবোৰ এনেকৈ টানি আনে গতিকে গেছবোৰ ভিতৰলৈ টানি আনে হাইড্ৰোজেনবোৰ আৰু ইমানকৈ টানি আনোতে এনেকৈ হেঁচা খাই যায় নাই এনেকৈ বস্তু এটা এনেকৈ টানি টানি হেঁচি একদম হেঁচা খাই গ'লে তাত খুব গৰম হৈ যায় অতি গৰম হৈ যায় এই নক্ষত্ৰ বা সূৰ্যৰ ভিতৰত এই মাজখনত এইখিনি মই ৰঙা দি কৰি দিছোঁ তাৰমানে গৰম এই ভিতৰত খুব গৰম হৈ যায় ইমান হেঁচা খালে ইমান বিৰাট ডাঙৰ এইবোৰে চব হেঁচা খাই ভিতৰখন গৰম হৈ যায় আৰু গৰম হ'লে কি হয় তাত যিটো পৰমাণুবোৰ হাইড্ৰোজেনৰ পৰমাণু এনেকৈ হাইড্ৰোজেনৰ নিউক্লিয়াছটো আছে বা ভিতৰত আৰু তাৰ চাৰিওফালে যেনে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে একদম সৰু পৰমাণুৰ কথা কৈছোঁ এই হাইড্ৰোজেনৰ পৰমাণুবোৰ লগ লাগি ইটোৱে সিটোৱে লগত হেঁচা খাই দুটা মিলি এটা হৈ যায় এনেকৈ হাইড্ৰোজেনৰ পৰা হিলিয়াম হৈ যায় হাইড্ৰোজেন হিলিয়াম হৈ যায় আৰু যেতিয়া হিলিয়াম হয় তেতিয়া উত্তাপবোৰ বাঢ়ি যায় তাৰ পৰা সেইটো এটা নিউক্লিয়াৰ বোমৰ নিচিনা নিউক্লিয়াৰ বোমত তেনেকৈয়ে কৰে বোমবোৰ ফুটে যে নিউক্লিয়াৰ বোমবোৰ ফুটাই যে তেনেকৈ নিউক্লিয়াৰ বোমৰ নিচিনা ফিউজন বুলি কয় বুজি পাইছা খুব যেতিয়া হেঁচা খাই গেছবোৰে হেঁচা খাই ভিতৰত কেঁচা খাওঁতে মধ্যাকৰ্ষণ শক্তিৰ কাৰণে তাত গৰম হৈ যায় আৰু গৰম হ'লে হাইড্ৰোজেনবোৰ লগ লাগি এটা নতুন এটা পৰমাণু সৃষ্টি হয় হিলিয়াম আৰু হাইড্ৰোজেনৰ পৰা হিলিয়াম হয় তেতিয়া সেইটো উত্তাপবোৰ বাঢ়ি যায় এই ভিতৰত অতি উত্তাপ মধ্যাকৰ্ষণ শক্তিয়ে হেঁচে আৰু ভিতৰৰ উত্তাপে ঠেলি দিয়ে এনেকৈ ভিতৰৰ উত্তাপে এইটো এনেকৈ বাহিৰলৈ ঠেলি দিছে মধ্যাকৰ্ষণ শক্তিয়ে টানি আনে আৰু টেম্পাৰেচাৰে বাহিৰত এনেকৈ হেঁচি দিয়ে
বাহিৰলৈ উলিয়াই দিয়ে সেইকাৰণে এইটো ভাঙি নাযায় তেনেকেই থাকে হা বুজি পাইছা এনেকৈ মস্ত গেছবোৰৰ মধ্যাকৰ্ষণ শক্তিৰ কাৰণে ভিতৰলৈ সোমাই আহে ভিতৰলৈ আহিব খোজে আৰু ভিতৰত ইমানেই গৰম এইটো অকণমান এনেকৈ বাহিৰলৈ উলিয়াই হেঁচি দিয়ে সোমাই ওলাই আৰু সেইটোক কয় ইকুইলিব্ৰিয়াম তেনেকেই স্থিৰ হৈ এই তৰাটো থাকে তেনেকৈ আমাৰ সূৰ্য এতিয়া সূৰ্য এটি সাধাৰণ তৰা আৰু সূৰ্যৰ পোহৰবোৰ অৰেঞ্জৰ নিচিনা সূৰ্যটোক কয় অৰেঞ্জ ডুৱাৰ্ফ এটা অৰেঞ্জ কমলা আকাৰৰ বাওনা বুলি ক'ব পাৰি আৰু সূৰ্যটো আজি সৃষ্টি হোৱা 500 কোটি বছৰ হ'ল 500 কোটি বছৰৰ আগতে সূৰ্যৰ সৃষ্টি হৈছিল আৰু তৰাবোৰ সৃষ্টি কেনেকৈ হয় তৰাবোৰ এনেকৈ সৃষ্টি হয় মহাজগতত এই ব্ৰহ্মাণ্ডখনত কিছুমান ঠাইত বহুত গেছ থাকে কিছুমান ঠাইত হা এই গেছ মস্ত বহুত গেছৰ এনেকৈ সমষ্টি থাকে এইবোৰ নিবুলে বুলি কয় গেছৰ মহাকাশত গেছৰ এনেকৈ সমষ্টি থাকে নিবুলে সেই গেছবোৰৰ পৰা সেই গেছবোৰ বহুত দিন যেতিয়া কোটি বছৰ থাকে তাৰ পৰা এনেকৈ সৃষ্টি হয় তৰা এইবোৰ এনেকৈ গেছবোৰ আকৌ গোট খাই বহুত গেছবোৰ গোট খাই হেঁচি যেতিয়া যথেষ্ট মধ্যাকৰ্ষণ শক্তিৰ সেইটো গেছক টানি হেঁচি পেলাই আকৌ যেতিয়া উত্তাপৰ সৃষ্টি কৰি দিয়ে ভিতৰখনত তেতিয়া সেই তৰা এটাৰ সৃষ্টি হয় এতিয়া তোমালোকে ৰাতিৰ আকাশত দেখিবা কালপুৰুষ বা অৰায়ন তোমালোকে সেই পথাৰখনৰ ফালে চাবা ৱেষ্টৰ ফালে এতিয়া নোলাব চাগে আৰু এমাহমানৰ পিছত এনেকৈ দেখিবা কালপুৰুষ বুলি কয় সেইটো হা এনেকৈ 3টা তৰা এনেকৈ দেখিবা আৰু ওচৰত আকৌ তেনেকৈ 3টামান তৰা এনেকৈ আছে এইকেইটা উজ্জ্বল তৰা এইকেইটা নীলা ধৰণৰ তৰা আৰু যেতিয়া দেখিবা যে বস্তুটো নীলা তৰা তাৰমানে সেইটো যথেষ্ট ডাঙৰ তৰা হা এইটো এটা জায়েণ্ট ষ্টাৰ ব্লু জায়েণ্ট সেইবোৰ তৰাক ব্লু জায়েণ্ট বুলি কয় আমাৰ সূৰ্যটো সৰু সাধাৰণ তৰা অৰেঞ্জ ডুৱাৰ্ফ আৰু সূৰ্যতকৈ ডাঙৰ তৰাবোৰ হ'ল বহুত ডাঙৰ সূৰ্যতকৈ বহুত ডাঙৰ তৰা আছে ব্লু জায়েণ্ট এতিয়া এনেকৈতো চলি থাকিব তাত ধৰা এইবোৰে তেল হাইড্ৰজেন আছে হাইড্ৰজেনৰ পৰা হিলিয়াম হৈ থাকে এনেকৈ গৈ বহুত বছৰৰ পিছত ধৰা সূৰ্যটোৰ পৰা আৰু 100 কোটি বছৰৰ পিছত কি হ'ব আৰু 100 কোটি বছৰৰ পিছত এতিয়া আমাৰ ভিতৰখনতে সৃষ্টি হৈ আছে গৰমটো আৰু গৰমটো লাহে লাহে বাহিৰলৈ যাবলৈ এনেকৈ বাহিৰলৈ যাবগৈ সূৰ্যৰ নিচিনা এটা তৰা এটাই যদি অৰেঞ্জ ডুৱাৰ্ফ এটা তৰা এটা সাধাৰণ আকাৰৰ তৰা এটা গৰমটো এনেকৈ বাঢ়ি গ'লে এইটো সূৰ্যটো এনেকৈ ডাঙৰ হৈ যাব কাৰণ বাহিৰখন গৰম হোৱা সৃষ্টি হ'ব আৰু সূৰ্যটো এনেকৈ ডাঙৰ হৈ যাব ডাঙৰ হৈ গ'লে কি হ'ব ৰেড জায়েণ্ট হৈ যাব এইটো ডাঙৰ তৰা হৈ যাব সূৰ্যটো ইমানেই ডাঙৰ হৈ যাব সূৰ্যটো আহি পেলাই বুধ শুক্ৰ আৰু পৃথিৱীৰ ওচৰ পাবগৈ ইমান ডাঙৰ হৈ যাব সেইটো ভয় খাব নালাগে আৰু ধৰা 500 কোটিমান বছৰৰ পিছত সূৰ্যটো তেনেকৈ ৰেড জায়েণ্ট হৈ যাব তাৰপিছত কি হ'ব এনেকৈ ডাঙৰ হৈ গৈছে ন গেছবোৰ আৰু গেছবোৰ গুচি যাবগৈ গেছবোৰ চাৰিওফালে আকৌ মহাকাশলৈ গুচি যাবগৈ আৰু তাৰ ভিতৰত থাকি যাব অকল এই ভিতৰৰ এই কোৰটো ভিতৰত সৰুকৈ কিন্তু এইটো খুব গধুৰ এইটোকে কয় বাওনা হোৱাইট ডুৱাৰ্ফ বাওনা হৈ যাব সূৰ্যটো একদম সৰু হৈ যাব কিন্তু এই বস্তু এইখিনি খুব গধুৰ হ'ব ভিতৰখন হা বাহিৰৰ গেছবোৰটো গুচি গ'ল আৰু ভিতৰৰ এই কোৰটো ভিতৰৰ সেইখিনি হোৱাইট ডুৱাৰ্ফ হৈ যাব ইমানেই গধুৰ হ'ব তাত যদি 1 চামুচ তাৰ বস্তু লোৱা 1 টিস্পুন এখন ট্ৰেইনৰ সমান গধুৰ তাৰমানে ভাবি চোৱা কিমান গধুৰ 1 টিস্পুন 1 চামুচ তাৰ ভিতৰৰ বস্তু 1000 টনৰ সমান এখন ট্ৰেইনৰ সমান গধুৰ হা গতিকে সূৰ্যটো যেতিয়া মৃত্যু হ'ব 500 কোটি বছৰৰ পিছত because it is compressed everything is compressed like you took a dough and if you compressed it become very tight so you took little part of it will become heavy but this one is a giant star lots of gas and it's compressed and the around it to go away the lighter gas this thing is the core what about this this if you compress it is also tight etu dekhise na etu jodi ami hesi diu tan hoi jay nohoy aru tan hole bostubor tight hoi jay tight hole godhur beshi hoi jay ane koitle patol hoi thake ha teneke etu
এইটো হোৱাইট ডুৱাৰ্ফ হ'ব সূৰ্য তাৰপিছত এইটো সূৰ্যটো হোৱাইট ডুৱাৰ্ফ হৈ যাব কিন্তু সূৰ্যতকৈ ডাঙৰ তৰা আছে আমি যে কৈছোঁ অৰায়নত এনেকুৱা এই ব্লু জায়েণ্ট আছে ব্লু জায়েণ্টবোৰত কি হ'ব যেতিয়া তাৰ ভিতৰবোৰ খুব জোৰেৰে এইবোৰ গধুৰ এইবোৰ হাইড্ৰজেনৰ পৰা হিলিয়াম হৈ থাকে তাৰপিছত হিলিয়ামবোৰো আকৌ ইটোৱে হিলিয়াম লগ হৈ তাৰপিছত আকৌ হিলিয়ামবোৰ লগ হৈ কাৰ্বন হৈ যাব তাৰপিছত কাৰ্বন লগ হৈ আকৌ বেলেগ এটা হ'ব বেলেগ হ'ব তাৰপিছত গৈ তাত সেই ডাঙৰ তৰাবোৰৰ ভিতৰত জ্বলাবলৈ আৰু একো নাথাকিব তেল নাথাকিব ফুৱেল নাথাকিব ভিতৰখনত যেতিয়া ফুৱেল নোহোৱা হৈ যাব তেল নোহোৱা হৈ যাব এতিয়া এইটো কেনেকৈ কৰি থৈছিলে ভিতৰখন গৰম কাৰণে বস্তুবোৰ বাহিৰলৈ এনেকৈ অলপ হেঁচি দিয়ে আৰু মধ্যকৰণ শক্তিয়ে টানি থাকে আৰু ভিতৰত যদি এতিয়া জ্বলিবলৈ একো নাথাকে এইটো ৰখি যাব ঠাণ্ডা হৈ যাব আৰু ঠাণ্ডা হৈ যোৱাৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত এনেকৈ কৈ কম সময়ৰ ভিতৰত গোটেইটো ভুমকৈ তললৈ নামি আহিব তললৈ ইমান জোৰে বস্তুটো কলাপছ কৰিব এনেকৈ ডাঙৰ বস্তুটো আছে নহয় ভিতৰখন যেতিয়া জুইটো নজ্বলা হ'ব ভিতৰত গোটেই তৰাটো এনেকৈ ভিতৰলৈ সোমাই আহিব ইমান জোৰে সোমাই আহিব তেতিয়া ইটোৱে সিটোৱে ধোঁৱা হেৰিবোৰ গেছবোৰ এনেকৈ ভিতৰলৈ সোমাই আহোঁতে আকৌ ফুটি যাব ধাম বিৰাটকৈ ফুটি যাব এইটোক কয় ছুপাৰনোভা এক্সপ্ল'শ্যন বিৰাটকৈ ফুটি যাব তৰাটো ডাঙৰ তৰাবোৰ ৰেড জায়েণ্টৰ ভিতৰত যেতিয়া তাৰ একো হেৰি নাথাকিব জুইবোৰ জ্বলিব নোৱাৰিব আৰু হাইড্ৰজেন জ্বলি পেলাই হিলিয়াম হ'ল হিলিয়াম জ্বলি পেলাই কাৰ্বন হ'ল তেনেকৈ বেলেগ বেলেগ হৈ শেষত গৈ লোহা হয়গৈ আইৰণ আৰু যেতিয়াই শেষ হ'ব গোটেই তৰাটোৰ ভিতৰত নাথাকিব নহয় এনেকৈ হুমকৈ ভিতৰলৈ সোমাই আহিব সোমাই আহিলে ইটোৱে খুন্দা খাই বিৰাট ডাঙৰ এটা এক্সপ্ল'শ্যন হ'ব একদম বুমকৈ ফুটি যাব সেইটোক কয় ছুপাৰনোভা আৰু যেতিয়া ফুটি যাব তাৰ ভিতৰৰ সৰু সৰু চব ধাতু যিবোৰ আছিলে কাৰ্বন মেগনেছিয়াম এইবোৰ চব ধাতুবোৰ মহাকাশখনত বিলীন হৈ যাব এতিয়া ভাবাচোন আমাৰ সৌৰজগতত সূৰ্যত কি আছে অকল ক'লো নহয় হাইড্ৰজেন আৰু হিলিয়াম আছে কিন্তু আমাৰ পৃথিৱীখনত চাওঁ আমি চব আছে ধাতুবোৰ হয় নাই মেগনেছিয়াম আছে কপাৰ আছে পটাছিয়াম আছে চব আছে এইবোৰ ক'ৰ পৰা আহিলে আৰু আমাৰ শৰীৰতো চব ধাতু আছে ক'ৰ পৰা আহিলে এই কোনোবা নক্ষত্ৰই এনেকৈ ছুপাৰনোভা হৈ পেলাই এক্সপ্ল'জন যে ফুটি গৈছিলে সেই ধাতুবোৰ আহি পৃথিৱী পাইছে পৃথিৱীৰ পৰা আমি আহিছোঁ এতিয়া ভাবি চোৱাচোন আমি আচলতে মহাজগতৰ কোনোবা ধূলিকণাৰ পৰা আমি সৃষ্টি হৈছোঁ আমি নহয় আমি গোটেই মহাজগতত কেতিয়াবা বিয়পি আছোঁ হয় নাই সেই ছুপাৰনোভা যেতিয়া আকৌ যে ফুটি যাব সেইটো বহুত দূৰৈ তৰাবোৰ ইমানেই উজ্জ্বল হ'ব আমি এই হাতীপতিত থাকোঁ নহয় আমাৰ হাতীপতিটোত কোটি কোটি তৰা আছে আমাৰ হাতীপতিটোৰ বাহিৰতো আৰু তেনেকুৱা হাতীপতি আছে তাতো যদি কোনোবা বিস্ফোৰণ হয় আমি ইয়াৰ পৰা দেখা পাওঁ ইমানেই ডাঙৰ এটা বিস্ফোৰণ হ'ব কৌটি সূৰ্যতকৈও অতি উত্তাপ হৈ পেলাই সৃষ্টি হ'ব তাৰপিছত কি হ'ব তৰাটো যদি যথেষ্ট ডাঙৰ তৰা হয় তেতিয়া কি হ'ব বাহিৰৰ গেছবোৰটো গুচি গ'ল ইয়াৰ নিচিনা বাহিৰৰ গেছবোৰ গুচি গ'ল আৰু ভিতৰৰ ভিতৰটো থাকি যাব সেইটোক নিউট্ৰন ষ্টাৰ বুলি কয় নিউট্ৰন ষ্টাৰ অতি গধুৰ অতি হোৱাইট ডুৱাৰ্ফটোৱে কৈছিলোঁ নহয় 1 চামুচ এখন ট্ৰেইনৰ সমান তাতকৈ বহুত বেছি গধুৰ নিউট্ৰন ষ্টাৰত কি হয় তাৰ পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবোৰ নাথাকে আৰু ইলেক্ট্ৰনবোৰ গুচি যায় অকল এই প্ৰ'টন নিউট্ৰনবোৰ এনেকৈ গোট খাই থাকে সেইকাৰণে এইটো অতি গধুৰ হয় হা বস্তুবোৰ এনেকৈ হেঁচি গুচি আহিছিলে নহয় আৰু তাতকৈ হেঁচিব নিদিয়ে আৰু নিউট্ৰনবোৰে ধৰি পেলাই থৈ দিয়ে হা সেইকাৰণে নিউট্ৰন ষ্টাৰ এইটো কি হ'ল এটা হোৱাইট ডুৱাৰ্ফ সূৰ্যৰ নিচিনা হ'লে হোৱাইট ডুৱাৰ্ফ সূৰ্যতকৈ যদি ডাঙৰ তৰা হয় তাৰপিছত কি হয় এইটো নিউট্ৰন ষ্টাৰ হৈ যায় নিউট্ৰন ষ্টাৰ আৰু তাতোতকৈও ডাঙৰ হয় ব্লু জায়েণ্টৰ এটা তাতোতকৈ ডাঙৰ হয় এতিয়া নিউট্ৰন ষ্টাৰটোৱে ৰাখি থৈছিলে নহয় নিউট্ৰনখিনিয়ে এনেকৈ কলাপছ কৰিছে ফুটি গৈছে আৰু নিউট্ৰনখিনি আৰু সৰু হ'ব নিদিয়ে তাতোতকৈ যদি বেছি গধুৰ তৰা হয় আৰু সেই তৰাটো যদি এনেকৈ ছুপাৰনোভা হৈ পেলাই ফুটি যায় তাৰ ভিতৰৰ বস্তুখিনি হেঁচা খাই ইমানেই হেঁচা হ'ব কোনোৱে ৰখাব নোৱাৰে আৰু সেইটো মহাজগতখন ফুটা কৰি দিব মহাজগতখনেই গোটেইখন ফুটা কৰি দিব ফুটা কৰি দিলে কি হ'ব এইটো ব্লেক হোল বুলি কয় মহাজগতত সেইটো এটা ফুটা ব্লেক হোল ইমানেই গধুৰ ইনফাইনাইট কোনো সংখ্যা নাই তাৰ ভিতৰখনত
এইটো তাৰ ভিতৰত কি হয় আমি নাজানো এইটো কয় ব্লেক হোল আইনষ্টাইনে গৱেষণা কৰি আইনষ্টাইনে যেতিয়া স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি মই তোমালোক কেতিয়াবা কম আইনষ্টাইনে কৈছিলে অংক কৰি ভাবিছিলে হ'ব এনেকৈ ব্লেক হোলটোৰ সৃষ্টি হ'ব আৰু এতিয়া বিজ্ঞানীসকলে এটা ব্লেক হোলৰ ফটো লৈছে আমি আৰু এই ব্লেক হোলটো যে ইমান গধুৰ হ'লে এইটো এটা হোৱাইট ডুৱাৰ্ফ হ'ব ইমান গধুৰ হ'লে নিউট্ৰন ষ্টাৰ হ'ব ইমান গধুৰ হ'লে ব্লেক হোল হ'ব তৰাটো সেইটো এজন ভাৰতীয় বিজ্ঞানীয়ে কিন্তু আৱিষ্কাৰ কৰিছিলে তেওঁৰ নাম হ'ল সুব্ৰমণিয়াম ডক্টৰ সুব্ৰমণিয়াম চন্দ্ৰশেখৰ সুব্ৰমণিয়াম পুৰা নামটো পাহৰিছিলে ডক্টৰ চন্দ্ৰশেখৰ সুব্ৰমণিয়াম তেওঁ কৈছিলে এতিয়া ব্লেক হোলটো মহাজগতত ফুটা কৰি দিছে বুলি কৈছো না আচলতে বস্তুটো কেনেকুৱা আমি এতিয়া মহাজগতখন আচলতে এই গোটেই মহাজগতখন কেনেকুৱা জানা নাই এখন তোমালোকে এখন গামোচা বুলি ভাবি লোৱা এনেকৈ এখন তাত সময় আৰু এই স্পেচখিনি গোটেইখিনি এনেকুৱা এখন ৰিয়ান হোল্ড দিছ প্লিজ গোটেইখন এনেকৈ আছে এনেকুৱা আৰু তাত যদি অলপমান গধুৰ বস্তু এটা দি দিওঁ কি হ'ব এনেকৈ অলপমান ভিতৰলৈ সোমাই যাব এতিয়া সূৰ্যটো গধুৰ ৱেইট আই উইল গিভ চ' সূৰ্যটো অলপ গধুৰ গতিকে মহাকাশখন অলপ তলত যায় আৰু এতিয়া চোৱা আমি যদি গধুৰ বস্তু এটা দি দিছোঁ অলপমান গধুৰ আই উইল গিভ লেটাৰ এইটো এটা ৰিয়ানৰ মেডেল এইটো এটা ৰিয়ানৰ ফুটবলৰ মেডেল অলপমান ট্ৰফি অলপমান গধুৰ বস্তু দিলে এনেকৈ হ'ল দিছ লাইক দিছ অলপমান ভিতৰলৈ গুচি গৈছে নাই গতিকে সূৰ্যই এনেকৈ অলপমান মহাকাশখন এনেকৈ তললৈ হেঁচি দিয়ে পৃথিৱীও হেঁচাই তোমালোকো হেঁচা কিন্তু অলপ কম হয় গধুৰ বস্তু থাকিলে ভিতৰলৈ গুচি যাব আৰু তেনেকৈ ধৰা আৰু আমি এতিয়া বেছি ট্ৰফি এটা দিছোঁ গধুৰ এইটো মেন অফ দি মেটছৰ ট্ৰফি মানে গধুৰ এইটো দি দিছোঁ এইটো বেছি বেছি ভিতৰলৈ গুচি গৈছে নাই হ'ল মহাকাশখন এনেকৈ সোমাই গৈছে গধুৰ বস্তু এনেকৈ সোমাই যাব আৰু ব্লেক হোলবোৰে কি কৰে ইমানেই গধুৰ এইটো ফুটা কৰি দিয়ে গোটেই মহাকাশখন ফুটা কৰি দিয়ে ফুটা কৰি দিলে কেনেকুৱা হ'ব বস্তুটো ইয়াতে দেখাইছোঁ মুচি দিছোঁ দেই ড্ৰ এনেকৈ এখন হ'লে এখন মহাকাশখন যদি এনেকুৱা বুলি ভাবা অলপমান গধুৰ হ'লে বস্তুটো এনেকুৱা হৈ যায় দেখিলোঁ তাতকৈ বেছি গধুৰ বস্তু এটা যে মহাকাশত থাকে সেইটো এনেকুৱা হৈ যাব আৰু অতি বেছি গধুৰ ব্লেক হোল যে ক'লোঁ ডাঙৰ তৰা এটা বিস্ফোৰণ হ'লে একদম হয়তো মহাকাশখনেই ফুটাই দিব আৰু ইয়াত এইটোক কয় ছিংগুলাৰিটি ইয়াত আমাৰ নিয়মবোৰ নচলে মধ্যাকৰ্ষণ শক্তি সময় চব বেলেগ হৈ যায় সময়বোৰ তাত ৰখি যায় কি হয় আমি নাজানো আৰু ইয়াৰ এইখিনি ঠাইত মহাকাশৰ এইখিনি ঠাইত ইয়াতে ব্লেক হোলটো আছে আৰু এইখিনি ঠাইলৈ যদি কিবা বস্তু আহে অকল তললৈহে যাব আন ইফালে যাব নোৱাৰে যেনেকৈ আমি সময়বোৰ আজি সময়টো আমাৰ কালি হৈছে কালিটো পৰহি হৈছে সময়ৰ অলপমান কিবা এটা আছে নহয় যেনেকৈ এনেকৈ আগলৈ গৈ থাকে ইয়াত যদি কিবা এটা বস্তু পৰে অকল সেই ব্লেক হোলৰ ইয়াৰ ভিতৰলৈহে যাব আৰু এই ঠাইটুকুৰাত য'ত মহাকাশৰ চব নীতি নিয়মবোৰ ভাঙি যায় কোনো নীতি নিয়ম নাথাকে সেইখিনি ঠাইক কয় ইভেণ্ট হৰাইজন ইমানেই গধুৰ তাৰপৰা পোহৰো ওলাই আহিব নোৱাৰে সেইখিনি ঠাইক কয় ব্লেক হোল পোহৰো ওলাই আহিব নোৱাৰে পৃথিৱীৰ ভিতৰত আটাইতকৈ বস্তু মহাকাশৰ আটাইতকৈ জুৰুৰি যোৱা বস্তুটো পোহৰ ইমানেই গধুৰ মহাকাশখন ফুটা সেইকাৰণে পোহৰো ওলাই আহিব নোৱাৰে আৰু এই ছাইডটোত ইভেণ্ট হৰাইজন এতিয়া আমাৰ যে হাতীপতিটো আছে আমাৰ গেলেক্সিটো আছে আমাৰ হাতীপতিটো এনেকুৱা আমাৰ সূৰ্যটো আৰু মহাকাশখন আৱাৰ ছ'লাৰ ছিষ্টেম ইয়াতে ছাইডত আছে এনেকৈ অকণমান আৰু ইয়াতে আমাৰ কোটি 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 নক্ষত্ৰ আছে আৰু ভিতৰখনত ইয়াত চেণ্টাৰটোত এটা ডাঙৰ তেনেকুৱা ব্লেক হোল আছে ডাঙৰ এটা ব্লেক হোল আছে আৰু তেনেকৈ আৰু এখন তেনেকৈ বহুত ধৰা আৰু এখন গেলেক্সি আমাৰ গেলেক্সিটো নহয় আৰু এটা গেলেক্সি M87 বুলি কয় সেইটো বেলেগ এটা গেলেক্সি সেই গেলেক্সিটোৰ ভিতৰতো এটা ডাঙৰ তেনেকৈ এটা ব্লেক হোল এটা আছে
হা এই ব্ল্যাক হোলটো ইমানে ডাঙৰ সূৰ্যতকৈ 650 কোটি গুণে ডাঙৰ ব্ল্যাক হোলটো গধুৰ এইখিনি হা ইমান এটা বিৰাট ডাঙৰ ব্ল্যাক হোল আছে তে বিজ্ঞানীসকলে পৃথিৱীৰ পৰা কি কৰিলে এই ব্ল্যাক হোলটোৰ ফটো এখন ললে ব্ল্যাক হোলৰ ফটো ল'ব নোৱাৰে কিন্তু এই ইভেন্ট হৰাইজনত কি হয় বেলেগ বেলেগ তৰাবোৰ খাই দিয়ে ব্ল্যাক হোলটোৱে ওচৰৰ পাজৰ তৰাবোৰ খাই দিয়ে আৰু সেইকাৰণে এইখিনি ঠাইত কিছুমান পোহৰ ওলায় হা ভিতৰখন কলা কিন্তু সাইডবোৰত অলপ পোহৰ ওলায় সেই ইভেন্ট হৰাইজনটোৰ ফটো ল'লে আৰু তেওঁলোকে 200 জন বিজ্ঞানী লগ লৈ আমাৰ পৃথিৱী নহয় ধৰা এখন আমাৰ পৃথিৱী এনেকৈ আছে আমেৰিকা আছে এফালে ইউৰোপ আছে পৃথিৱীৰ বহু ঠাইত এনেকৈ টেলিস্কোপ লগালে গোটেই পৃথিৱীখনে এটা টেলিস্কোপৰ নিচিনা কৰি দিলে তাৰ পৰা ফটোটো ল'লে ফটোখন দেখাইছো ৰবা ইয়াত মই ইয়াতে নাই কম্পিউটাৰটোত আছে Well, we could use this for a black hole. Okay, no, there's a photo. How did you get that photo? You see it? It's a black hole. It is a black hole. Photo kan. A side event horizon je koisu. Event horizon or bhitorot that is the black hole. How did you get that photo? That there are 200 scientists all around the world. They put telescopes around the world and they took the photo. How do you take a photo? Yeah, they take it from the telescopes, the many telescopes around the world, and then they take. Send it to people. No, they took their okay. There are antennas around the world. There are many antennas. There are 6 big telescopes, and they record what is coming out of this. I think they took around 10 months. Then they combine all those photos and make those big photos, black hole photos. It is a बहुत डांगर घटना ना किंतु black hole और photo लुआ महाकाश बहुत अद्भुत बहुत interesting महाकाश बहुत बेलक बेलक है ये हल black hole और black hole और photo it is a बहुत डांगर घटना है April तुम्हारे के साबा black hole photograph बोली Google मारले it देखा पावा তাৰপিছত আৰু এটা কি ক'বলৈ ওলাইছো এতিয়া যদি সময় আছে আৰু এটা কি ক'বলৈ ওলাইছো লাষ্ট সপ্তাহত এতিয়া আমাৰ সৌৰজগত আমাৰ এটো জানো আমাৰ সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে আমাৰ সৌৰজগতখন পৃথিৱী বুধ শুক্ৰ পৃথিৱী আমি পৃথিৱীত থাকো তেনেকে বেলেগ বেলেগ নক্ষত্ৰৰো তেনেকে চাৰিওফালে এনেকুৱা গ্ৰহ আছে Exoplanet বুলি কয় তেনেকুৱা আজি 20 বছৰে হাজাৰ তেনেকুৱা বেলেগ বেলেগ গ্ৰহ আৱিষ্কাৰ কৰিছে এতিয়া আমি সূৰ্যটো হল কৈছিলো নহয় আগতে অৰেঞ্জ ডুৱাৰ্ফ তেনেকুৱা এটা আৰু সূৰ্যতকৈ এটা সৰু নক্ষত্ৰ আমাৰ পৰা প্ৰায় 100 আলোক বৰ্ষ দূৰৈত তাৰ মানে পোহৰ আহি পাবলৈ 100 বছৰ লাগিব পোহৰ ঘণ্টাত 3 লাখ কিলোমিটাৰ কে যায় 1,10,000 অযুত লাখ কিলোমিটাৰ 1 মিনিটত কিমান যাব ইনটু 60 ইনটু 60 1 ঘণ্টাত কিমান যাব ইনটু 60 এটো 1 ঘণ্টাত এদিনত কিমান যাব 20 ইনটু 24 ঘণ্টা এবছৰত কিমান যাব ইনটু 365 100 বছৰত কিমান যাব ইনটু 100 ইমান কিলোমিটাৰ দূৰৈত আৰু এটা তৰাত এনেকুৱা পৃথিৱীৰ নিচিনা আৰু এটা পাইছে তাৰ নাম বিজ্ঞানে দিছে K218b এই গ্ৰহটোত এই তৰাটোৰ এই গ্ৰহটোত তাৰ এটমস্ফিয়াৰত বা বায়ুমণ্ডলত পানী পাইছে maybe there we can go there it's like earth like What? it is bigger than earth earthতকৈ ডাঙৰ কিন্তু earthতকৈ আমাৰ পৃথিৱীতকৈ দুগুণ ডাঙৰ Bigger than Jupiter. no it is twice the size of earth What? আৰু এই গ্ৰহটোৰ এই নক্ষত্ৰটোৰ চাৰিফালে ঘূৰি থাকে That means পৃথিৱীখনে bigger than Uranus. পৃথিৱীখনে 365 দিন লাগে এই গ্ৰহটোত 33 দিনতে ঘূৰি দিয়ে Uranus and Neptune. এটো এটা K2186 এই গ্ৰহটোৰ নাম
Which Huh? is biggest, Sun or Big Bang? Big Bang is the beginning of the universe. The beginning of nothing there, the beginning of the universe. সৌৰজগতৰ গোটেই ব্ৰহ্মাণ্ডখনৰ সৃষ্টি কেনেকৈ হৈছে আমি অন্যদিনাখনৰ কথা পাতিম এইবোৰ. Is Big Bang bigger than the universe? The universe is everything is the universe. Big Bang is the start of the universe. The birth of the universe is Big Bang. How Birth old of the is the universe? huh? How old is the Our universe is 14 billion year old. How? That big, that old. Like adding all the planet, how old, like all the planet, that like Is in the universe, yes. they're adding all the planet age to the universe. No. So universe was created here, say, here, and then everything is there. So whole thing is 14 billion. তোমালোকক কৈছো সৌৰ এইখন 1 billion হল 100 কোটি 1400 কোটি বছৰ পুৰণা. Everything in it, some of the things may be as old as this. 14 billion year old universe. ঠিক আছে, আজি বহুত হল আৰু ইয়াতে কওঁ আৰু প্ৰত্যেকবাৰে কোৱাৰ নিচিনা মন শৰীৰ আৰু মন একেলগে থাকিব লাগে. আমি কি কৰো ধ্যান কৰিম. ঠিক সেইদৰে এয়া বেলটো মৰাৰ লগে লগে তোমালোকে বেলটোলৈ মন দিবা. ঠিক আছে, নমস্কাৰ, ধন্যবাদ. বাই দিছে. Bye.